নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আৰু সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'লৈ। তো বন্ধুসকল আজি মই আপোনালোকক ক'ব আহিছো কি আমি সকলোৱে কৰি থকা এটা ভুলৰ কথা। আপোনালোকৰ মোবাইলটো আপোনালোকৰ মৰমৰ মোবাইলটোক আপোনালোকে নিজে শাস্তি দি আছে। ময়ো কৰোঁ, আপোনালোকেও কৰে বা সকলোৱে এই ভুলটো কৰে। তো আপোনালোকৰ এই সামান্য ভুলটোৰ বাবে বা মোৰ এই সামান্য ভুলটোৰ বাবে আপোনালোকৰ মৰমৰ মোবাইলটোৱে বা মোৰ মৰমৰ মোবাইলটোৱে বহু গুণে কষ্ট পাই আছে। তো আমি বহুত এপ ব্যৱহাৰ কৰোঁ, যেনে আমাৰ কমন আছে হোৱাটছআপটো, ফেচবুকটো। তো বহুত আমাৰ তেনেকুৱা এপ কিছুমান কমন আছে। তো আমি কি কৰোঁ, যেনে আমি হোৱাটছআপটো খুলিছোঁ, হোৱাটছআপটো খোলাৰ পিছত আমি হোৱাটছআপটো বন্ধ কৰি আমাৰ যিটো লেফ্ট চাইডে তিনিডাল চিন আছে ক্লিয়াৰ অল মাৰিব পৰা চিষ্টেম, লেফ্ট সাইডৰ চিন কেইপাডত আপোনালোকে টিপি এনেকুৱা কৰি পেলাৰ পিছত আপোনালোকে কৰে কি ক্ৰছ চিন পেডত মাৰি আপোনালোকে ক্লিয়াৰ অল মাৰি দিয়ে, তাৰপিছত সকলোখিনি উৰি যায়। তো আমি তাত গৈ ক্লিয়াৰ অল মাৰি দিওঁ। তো এইটোৱে হ'ল বহু ডাঙৰ ভুল আমাৰ মোবাইলটোৰ ওপৰত কৰি থকা। তো আমাৰ মোবাইলটোৱে এই ক্লিয়াৰ অল মৰাৰ লগে লগে বা আমি ক্লিয়াৰ অল মাৰি দিয়াৰ লগে লগে আমাৰ মোবাইলটোৱে বহু গুণে কষ্ট পায়। আপোনালোকে আপোনালোকৰ মোবাইলটো যেতিয়া ক্লিয়াৰ অল মাৰি দিয়ে তেতিয়া আপোনালোকৰ মোবাইলৰ ভিতৰত থকা প্ৰচেছৰটোৱে বহুত কষ্ট পায়, কিয়নো ৰেমলৈ আৰু প্ৰচেছৰটোৱে যাব লগা হয়। প্ৰচেছৰটোৱে আৰু যাই মাত্ৰ এপটো আপোনাক আনি দেখুৱাব লগা হয়। তো সেইবাবে বহুত কষ্ট পায়। আপোনালোকৰ যদি বিশ্বাস হোৱা নাই আপোনালোকে এবাৰ চাওক, আপুনি হোৱাটছআপটো অন কৰক, হোৱাটছআপটো অন কৰি আপুনি লগে লগে ক্লিয়াৰ অল মাৰি দিয়ক। আপোনাৰ যদি মোবাইলটো বহুত দিন পুৰণা হ'ল আপুনি ক্লিয়াৰ অল মাৰি দিয়ক, তেতিয়া আপুনি বুজিব কেই ছেকেণ্ডমান হ'লেও দেৰি লাগিব। তো যেনেকৈ আমাৰ অফিচত চিকিউৰিটি থাকে, চিকিউৰিটি মানে আমাৰ অফিচত যিবিলাক আমাৰ চকীদাৰ থাকে সেইবিলাক চকীদাৰে মানে বহি চহি বা ফাইল চাইল কিবা কিনি আনি দিয়ে। তো তেওঁলোকৰো যদি বাৰে বাৰে আনি থাকাতে ভাগৰ লাগে, আমাৰ প্ৰচেছৰটো তেনেকৈ ভাগৰ লাগে। তো প্ৰচেছৰটোৱে ইমান তীব্ৰ গতিত কাম কৰিব ধৰে তেতিয়া প্ৰচেছৰটোৱে ভাগৰি যায়, আৰু প্ৰচেছৰটো যেতিয়া ভাগৰি যাব তেতিয়া আপুনিও বুজিব যে আপোনাৰ মোবাইলটোৰো চেছ হ'ব ধৰিছে, আৰু লাহে লাহে আপোনাৰ মোবাইলটো হেং মাৰিব ধৰিব, শ্ল' হ'ব, চব হৈ যাব আপোনাৰ মোবাইলটোত। তো বুজিলে যে ক্লিয়াৰ অল সেইবাবে মাৰিব নালাগে আপোনালোকৰ মোবাইলটোত। তো বন্ধুসকল মোবাইলটো সকলোৰে মৰমৰ, আপোনালোকৰো মৰমৰ বা মোৰো মৰমৰ। মোৰ মোবাইলটো আপোনালোকৰ মোবাইলটো আপোনালোকৰ মৰমৰ আৰু মোৰ মোবাইলটো মোৰ মৰমৰ। তো এনেকুৱা কাম কিছুমান কৰিব নালাগে যিবিলাক কাম কৰিলে মোবাইলটো কষ্ট পায়। তো বন্ধুসকল মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এইখিনি কথাকে বুজালোঁ। তো যদি আপোনালোকে এইখিনি কথা আগতে জানা নাছিল, যদি আজি মোৰ এই ভিডিঅ'টোৰ দ্বাৰা জানিলে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। নমস্কাৰ।